ফৰ ছ'চিয়েল অডিট উদ্যোগত আণ্ডাৰ PNRD গভ অফ আছাম উদ্যোগত আজি ব্লক লেভেল পাব্লিক হিয়াৰিংখন পতা হৈছে আৰু আমি যেতিয়া ছ'চিয়েল অডিট কৰোঁ VCDC লেভেলত তেতিয়া আমি কেলেণ্ডাৰ ৱাইজত ছ'চিয়েল অডিটটো যেতিয়া মানে শেষ হয় VCDCখিনি আমি যেতিয়া কমপ্লিটলি শেষ কৰিম তাৰ পিছত শেষ হোৱাৰ পিছত এটা ব্লক লেভেল পাব্লিক হিয়াৰিং এটা কৰা হয় আৰু সেই হিচাপে আজি মানে গোটেই VCDCৰ আমাৰ কৰ্মকৰ্তাসকল আৰু ব্লক অফিচিয়েল আৰু আমাৰ যিখিনি আমাৰ পেনেল মেম্বাৰৰ লগতে আমাৰ DPC তেখেতে যিখিনি আমাৰ এজ পাৰ নটিফিকেশ্যন মতে পেনেল মেম্বাৰ আমাৰ চিলেকশ্যন কৰি দিছে সেই হিচাপে আজি ইয়াতে অনুষ্ঠিত হৈছে আমাৰ পেনেল মেম্বাৰবিলাকে কিছুমানে আমাৰ অনুপস্থিত আছে তাৰ বাবে আমি অলপ দুখিত হৈছোঁ কাৰণ আমাৰ তেওঁলোকৰো আজি আমাৰ ডিষ্ট্ৰিক্ট লেভেলত মিটিং আছে তো যিয়ে নহওক আমি আজি সুকলমে মানে মিটিংখন কৰিবলৈ সক্ষম হৈছোঁ আৰু আজি ইয়াত মানে আমি VCDC লেভেলত যিখিনি ছ'চিয়েল অডিট কৰি আমি ইছ্যু উত্থাপন কৰিছিলোঁ ধৰি লওক আমাৰ ফৰ এক্সাম্পল হিচাপে আমি যেতিয়া অডিট কৰিব যাওঁ তেতিয়া ইছ্যু পালোঁ আমি চাইনবৰ্ডখন বা চিটিজেন ইনফৰমেশ্যন বৰ্ডখন ভাঙা আছিলে তো মানে গাঁও সভাত ৰিজলিউশ্যন লোৱা হয় উইথিন 15 ডেজ আমি চাইনবৰ্ডখন বনাই দিয়া হ'ব বাই ৰেছপনচিবল পাৰ্চনে তো সেইখন বনাই দিয়া হৈছেনে নাই আজি ফ'ল' আপ কৰা হ'ব আৰু ইয়াতে উত্থাপন কৰা হ'ব আৰু তেওঁলোকক ডাইৰেক্টলি সোধা হ'ব যে এজ পাৰ গ্ৰাম সভা ৰিকমেণ্ডেশ্যন আপোনালোকে যে 15 দিনৰ ভিতৰত কামটো কৰি দিম বুলি কৈছিলে তো আজি কৰি দিছেনে নাই তাৰ এভিডেঞ্চ কি আছে আপোনালোকে আজি ইয়াতে দেখুৱাব লাগিব তো তেনেকুৱা ধৰণৰ আজি সেইখিনি পাব্লিকৰ আগত মানে উত্থাপন হ'ব আৰু তেওঁলোকক ক্লিয়াৰলি তেওঁলোকে এইখিনি একশ্যন টেকেন হিচাপে জবাব দিব লাগিব তো সেইখিনি এই বিষয়ত কিন্তু আমাৰ ব্লক লেভেল অফিচিয়েলবিলাকেহে ক'ব পাৰিব তো আমি অডিটহে কৰোঁ ছ'চিয়েল অডিটহে কৰোঁ ৰাইজক লৈ অডিট কৰা হয় সেইকাৰণে অডিট কি যাক অসমীয়াত কোৱা হয় সামাজিক হিচাপ পৰিবীক্ষণ সেইকাৰণে সামাজিকটো লাগিবই সমাজৰ আমাৰ তেওঁলোকক ইনভলভ কৰি আমি অডিটটো কৰিব লাগে আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি একদম কোনোদিনো মানে ভুল ত্ৰুটি কৰা নাই আমি কাম কৰি আছোঁ পাব্লিকে যিমানকৈ সুবিধা পাব লাগিছিল কিন্তু ইমানবোৰ পোৱা নাই যদিও যিটো আমি চৰকাৰীভাৱে পাইছোঁ সেইটো কাম কৰি আছোঁ পদক্ষেপ আজি যে পাব্লিক হিয়াৰিং লৈছে যে আমাৰ দতমা ব্লক অন্তৰ্গত যিমানবোৰ VCDC আছে এইবোৰ যিবোৰ সমস্যা থাকে এইবোৰ সমস্যা আমি পাব্লিক হিয়াৰিং জৰিয়তে আমি সমাধান কৰিব পাৰিম এইটো আমি আশা ৰাখিছোঁ কিন্তু কথাটো হ'ল কি আমি আটাইবোৰ যিমানবোৰ ডাঙৰ অফিচিয়েল আছে যে পাব্লিক হিয়াৰিং এটা থাকিলে তাতে আমাৰ BTR চৰকাৰৰ মানে প্ৰিন্সিপাল ছেক্ৰেটাৰী তথা ছেক্ৰেটাৰী লেভেলৰ মানুহ আহিব লাগে তাতে PD আহিব লাগিছিলে আৰু DC আহিব লাগিছিলে বা ADC আহিব লাগিছিলে কিন্তু আজি দুৰ্ভাগ্যবশতঃ তেখেতসকলৰ বেলেগ বেলেগ প্ৰগ্ৰামৰ কাৰণত আজি উপস্থিত হ'ব নোৱাৰিলে দতমাত তথাপি আমি আশা ৰাখিছোঁ আজি আমাৰ প্ৰমীলা বাইদেউ আছে ৰিচৰ্চ পাৰ্চন হিচাপে তাতে মই সেইখিনি ক'ব বিচাৰোঁ যে দতমা ব্লক হিচাপে আমি পাব্লিকৰ যিমানখিনি স্কিমবোৰ আনি পেলাই আঁচনিবোৰ আনি পেলাই কাম কৰিব লাগিছিল এইবোৰ আমি 3টা বছৰত দুবাৰহে সুবিধাটো পাইছোঁ বছৰত 2টাকৈ হ'ব লাগে তথাপি 3টা বছৰ 6টা হ'ব লাগে তাতে আমি 2টাহে পাইছোঁ গতিকে আমি কিছুমান ভুল ত্ৰুটি থাকি গ'ল আৰু প্ৰথমত এই ক'ভিডৰ কাৰণে আমি পোৱা নাই এই কাৰণে আমি পাব্লিকক বুজাবলৈ সক্ষম হৈছোঁ ঠিক আছে অডিট চলি আছে ভালে দতমা ব্লক হিচাপে আমি কামো কৰি আছোঁ গতিকে অদূৰ ভৱিষ্যতত আমাৰ চৰকাৰে যাতে ভাল পদক্ষেপ লৈ ৰাইজৰ মানে উপকৃত হ'ব পৰাকৈ যাতে মানে আঁচনি লয় সেইটো